নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ BTK MCQ চেনেলটিলৈ। আজি আমি এই ভিডিঅ'ত সাধাৰণ বিজ্ঞানৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম। গতিকে সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে যে ডেংগু ভাইৰাছৰ বাহক হ'ল। ইয়াৰ শুদ্ধ উত্তৰ মাইকী এডিছ মহ। কুৱেশ্যন নম্বৰ 2, মানুহৰ দেহকোষত ক্ৰম'জম থাকে। শুদ্ধ উত্তৰ 46ডাল। কুৱেশ্যন নম্বৰ 3, গাখীৰত তলৰ কোনবিধ বেছি পৰিমাণে পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ কেলছিয়াম। কুৱেশ্যন নম্বৰ 4, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰ বুধ। কুৱেশ্যন নম্বৰ 5, আটাইতকৈ পাতল মৌলটো কি? ইয়াৰ শুদ্ধ উত্তৰ হাইড্ৰজেন। কুৱেশ্যন নম্বৰ 6, বলৰ SI একক কি? শুদ্ধ উত্তৰ নিউটন। কুৱেশ্যন নম্বৰ 7, মানুহৰ চকুৰে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হ'ল। ইয়াৰ শুদ্ধ উত্তৰ অক্ষিপট বা ৰেটিনা। কুৱেশ্যন নম্বৰ 8, তলৰ কোনটো হৰম'ন উদ্ভিদৰ পাত সৰা কাৰ্যত সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰ এবচিচিক হৰম'ন। কুৱেশ্যন নম্বৰ 9, পাচন নলীৰ কোনটো অংশত সৰ্বাধিক খাদ্যৰ শোষণ হয়? ইয়াৰ শুদ্ধ উত্তৰ ইলিয়াম। কুৱেশ্যন নম্বৰ 10, কোনবিধ ৰক্তদলত কোনো এণ্টিজেন নাথাকে? ইয়াৰ শুদ্ধ উত্তৰ ৰক্তদল অ। কুৱেশ্যন নম্বৰ 11, তেজত থকা কোনবিধ প্ৰ'টিনে তেজ চেকুৰা মৰাত সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰ ফাইব্ৰিনজেন। কুৱেশ্যন নম্বৰ 12, আমাৰ দেহত ইউৰিয়া ক'ত প্ৰস্তুত কৰা হয়? শুদ্ধ উত্তৰ যকৃতত। কুৱেশ্যন নম্বৰ 13, পালেং শাকত কি এচিড পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ অক্সালিক এচিড। আৰু আপোনালোকক জনাওঁ যে ফৰ্মিক এচিড পোৱা যায় পৰুৱা শুঙত, চাইট্ৰিক এচিড পোৱা যায় নেমু টেঙাত আৰু টাৰ্টাৰিক এচিড পোৱা যায় তেঁতেলী টেঙাত। কুৱেশ্যন নম্বৰ 14, ভিনেগাৰৰ ৰাসায়নিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰ এচিটিক এচিড। কুৱেশ্যন নম্বৰ 15, চুম্বক ক্ষেত্ৰৰ SI একক কি? ইয়াৰ শুদ্ধ উত্তৰ টেছলা। কুৱেশ্যন নম্বৰ 16, মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হ'ল। ইয়াৰ শুদ্ধ উত্তৰ চেৰিবেলাম। কুৱেশ্যন নম্বৰ 17, বেকিং ছ'ডাৰ ৰাসায়নিক সংকেত কি? ইয়াৰ শুদ্ধ উত্তৰ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। আৰু আপোনালোকক জনাওঁ যে বেকিং ছ'ডা ব্যৱহাৰ কৰা হয় বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ আৰু অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 18, ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত কি? ইয়াৰ শুদ্ধ উত্তৰ কেলছিয়াম অক্সিক্লৰাইড। আৰু আপোনালোকক জনাওঁ যে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ আৰু খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্লিচিং পাউডাৰ অৰ্থাৎ কেলছিয়াম অক্সিক্লৰাইড ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 19, নিউক্লিয়ৰ পদাৰ্থ বিজ্ঞানৰ পিতৃ কোন?
ইয়াৰ শুদ্ধ উত্তৰ ৰাডাৰফ'ৰ্ড। আজি এই ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ আহিছোঁ। এলুমিনিয়ামৰ আকৰিক হ'ল? ইয়াৰ শুদ্ধ উত্তৰ বক্সাইট। থেংক ইউ ফৰ ৱাচিং। যদি ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।